নমস্কাৰ বন্ধু বান্ধৱীসকল, মই অবিনাশ। আজি 6 তাৰিখ আৰু ৰাতিপুৱা 5টা বজাতে আমি ওলালোঁ বৰগুৰিলৈ। আজি বৰগুৰিত ভোগ দিয়া, সেইকাৰণে আজি মই আইতাৰ লগত ৰাতিপুৱা 5টামান বজাতে আমি হাঁহ দান দিম তালৈ যাবলৈ ওলাইছোঁ। তো ৰাতিপুৱা তাৰ দৃশ্য ভিডিঅ'টো প্লিজ চাব। ইয়াত গাইছ এটা প্ৰথা আছে যে মানুহৰ মনোবাঞ্ছা পূৰণ কৰিলে হাঁহ দিয়ে। চ' আজি ইয়াত বহুত হাঁহ দিব, আপোনালোকক দেখাম। আৰু হাঁহবোৰ লাষ্টত ভোগ হিচাপে বনাই তাত ইয়াতে বনাব। ইয়াত লাইন পাতি ল'ব। এতিয়া আমি বৰতলত চাকি দিবলৈ যাম। আপোনালোকে চাই থাকক, চাকি দিম, তাৰপৰা আপোনালোকক অলপ দেখুৱাম। তাৰপৰা ভিডিঅ'টো চাই থাকক, গম পাব আজি কি হয়। প্ৰথমে এতিয়া আমি ইয়াত দক্ষিণা হিচাপে চাউল তাউল দিলোঁ, তাৰপৰা হাঁহ দান দিমগৈ। চাই থাকক গাইছ। গাছ এই খালী জেগাটো অলপ দেৰি পিছত গোটেই হাজাৰ হাজাৰ ফুল হৈ যাব। আপোনালোকে চাব, লাষ্টলৈকে চাব, গম পাই যাব। গাইছ এতিয়া চাকি তাকি দি হ'ল। আকৌ মই পিছত আহিম। এতিয়া আইতাৰ লগত আহিছোঁ, এতিয়া যাওঁৱেই আকৌ আহিম, তেতিয়া ভিডিঅ' বনাম। এয়া ৰাতিপুৱাৰ 5:30 মানৰ ভিডিঅ' হয় এইটো। আপোনালোকে এইখন লাষ্টলৈকে চাব। আৰু আজি কি হয় আপোনালোকে গম পাব। আজি বহুত মানুহ গাইছ, বহুত মানুহ। तो guys, aku bukti kamu asing kayak bola. তো গাইছ লগৰ এটাই কৈছে এইটো চাইডে বোলে দোকান এখন আছে, মোবাইলৰ বেক কভাৰ চেক কভাৰ বিকিছে। তাত বোলে 50 টকাত চব মোবাইলত টেম্পাৰ গ্লাছ দি আছে। তো ব'লকচোন কি হয়। তো গাইছ ইয়াত 50 টকাত চব মোবাইলত টেম্পাৰ গ্লাছ দি আছে। দেখিছে চব টেম্পাৰ, এইটো চাইডে বেক কভাৰ আছে। চাবলৈকে আহিলোঁ, মানুহে লৈছে, বাট আমাৰ পইচা নাই, দুখীয়া মানুহ। তো চাইছোঁ আৰু চালোঁ আৰু এতিয়া যাওঁ। সেয়া বেক কভাৰৰ বেক কভাৰ দি আছে তাত। আপোনালোকক যে কৈছিলোঁ মই লাইনটোৰ কথা, ভোগ দিয়া বস্তু ল'ব। এয়া মানুহে আনিছে 2 ঘণ্টা 3 ঘণ্টামান ৰৈ আনি পেলাই এতিয়া খাইছে। আমিও যাওঁ এতিয়া গাইছ, ব'লক যাওঁ তেতিয়াহ'লে।
গাইজ দেখিছেনে লাইন আমি মাজত সোমাই দিলোঁ ঘপককৈ লাইনৰ মাজত চ' এতিয়া অলপ দেৰি ৰৈছোঁ আৰু আধা ঘণ্টা এঘণ্টামান ৰ'ব লাগিব মানে ভোক দিব এই 10 টকা পাই দিয়ক ভাই 10 টকা নাই দিয়ক 10 টকা 10 টকা নাই দিয়ক 10 টকা 10 টকা 10 টকা বাইদেউ 10 টকা না 10 টাকা বাইদেউ জি বাইদেউ ফাঁকা আসলে ফাইনেলি মানে লাইনৰ মাজত সোমায়ো এঘণ্টামান ৰোৱাৰ পিছত এয়া দি আছে তো দেখিছেনে এয়া হাঁহ যে দান কৈছিলোঁ তাৰ মানে সেয়া বনালে ভোগ দিয়া এয়া চ' এয়া পেকেট কৰি দিছে কিছুমানে ইয়াত খাইছে কিছুমানে ঘৰলৈ লৈ গৈছে তো এয়া দিছে আৰু এতিয়া লওঁ আৰু যাওঁ গাইজ ফাইনেলি গাইজ দুটা লৈ আনিলোঁ পেকেট চ' এতিয়া কোচকে বাইক লৈ আহিছে প্ৰথমতে মই মাহঁতক আনিলোঁ স্কুটিত লৈ এতিয়া তালত আহিছোঁ চ' এয়া লৈছোঁ আৰু এতিয়া যাওঁ ঘৰত খামগৈ যিকণ আহে আৰু পিছত মানে খোৱা ভিডিঅ' নিদিওঁ এতিয়া যাম যাওঁ তো গাইজ লাইন এতিয়া বাকী আছে ৰাতি মানে সন্ধিয়ামান হ'বগৈ লাইন শেষ হ'লে তো ময়ো পালোঁ কৌশিকো পালোঁ এতিয়া আমি যাওঁ